আপোনাৰ নাক দীঘল নে চুটি? মোৰ দৰে যদি অলপ চুটি হয় তেন্তে আপুনি ভাৰতৰ স্থানীয়, ইউৰেছিয়াৰ নহয়। কিন্তু যদি আপোনাৰ নাকটো অলপ দীঘল হয় তেন্তে আপুনি বাহিৰৰ পৰা অহা আক্ৰমণকাৰী। আপুনি আমাৰ দেশক দাসত্বত ৰাখিছে। আপুনি নিশ্চয় ভাবিছে যে এই কি হৈছে, কিন্তু আপুনি জানি আচৰিত হ'ব যে ইংৰাজে ভাৰতীয় সমাজখনক এনে ধৰণেৰে জাতিগতভাৱে বিভক্ত কৰিছিল, যি জাতিৰ বাবে আমি আজি হিন্দু ধৰ্মক দোষ দিওঁ। ভাৰতীয় সমাজত জাতি আছিল যদিও ইংৰাজে সেইবোৰক নিজৰ জাতি ব্যৱস্থাৰ লগত খাপ খুৱাই লৈছিল। ইংৰাজ গুচি গ'ল, কিন্তু আমি এতিয়াও যুঁজি আছোঁ। তেওঁলোকে আমাৰ আত্মীয় নাছিল, আপোনাৰো নাছিল। আমাৰ মাজত এই যুঁজত সৃষ্টি কৰাৰ তেওঁলোকৰ উদ্দেশ্য আছিল আমি বিষয়টো লৈ যুঁজি থাকোঁ। চাওক আপোনাৰ চাৰিওফালে কিমান শগুন ৰৈ আছে। হিন্দু ধৰ্মৰ আটাইতকৈ ডাঙৰ দোষটো হ'ল ইয়াৰ জাতি ব্যৱস্থা। বহুতে এই কথা কোৱা নিশ্চয় শুনিছে, জাতি ব্যৱস্থাই মানুহক বিভাজিত কৰি পেলাইছে, কিছুমানক ডাঙৰ আৰু কিছুমানক সৰু কৰি তুলিছে। ইমানবোৰ কোৱা আৰু লিখা এই মিছা যে বেছিভাগ মানুহে সঁচা বুলি মানি আহি আছে। জাতি ব্যৱস্থাটো সঁচাকৈয়ে হিন্দু ধৰ্মৰ উপহাৰ নেকি? হিন্দু শাস্ত্ৰই সঁচাকৈয়ে জন্মৰ ভিত্তিত মানুহক বিভাজিত কৰেনে? উত্তৰ জানিবলৈ আমি তথ্য আৰু ইতিহাস চাব লাগিব। ইংৰাজসকল যেতিয়া ভাৰতলৈ আহিছিল তেতিয়া তেওঁলোকে তেওঁলোকৰ সমাজত থকা ভাৰতীয় সমাজখনক বুজিবলৈ একেই মাপকাঠি গ্ৰহণ কৰিছিল। তেওঁলোকে ইয়াক কাষ্ট বুলি কৈছিল। এই শব্দটো পৰ্তুগীজ শব্দ কাষ্টাৰ পৰা উদ্ভৱ হৈছে। ইউৰোপীয় সমাজত জাতিৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰিবলৈ ইয়াৰ ব্যৱহাৰ কৰা হৈছিল। ভাৰতত তেওঁলোকে ইয়াক জাতি বুলি অনুবাদ কৰিছিল। আগতে জাতি শব্দটো কেৱল সেইবোৰ গোটৰ বাবেহে ব্যৱহাৰ কৰা হৈছিল যিবোৰৰ জন্ম একেধৰণৰে হৈছিল। ন্যায়সূত্ৰৰ মতে সমান প্ৰসৱাত্মিকা জাতি মানে একেধৰণে জন্ম লোৱাসকল একে জাতিৰ। পৃথিৱীৰ প্ৰতিজন মানুহৰ জন্ম একেধৰণেৰে হয়, সেয়েহে সামূহিকভাৱে তেওঁলোকক মানৱ জাতি বুলি কোৱা হয়। কালক্ৰমত হয়তো বৃত্তি আৰু খাদ্যাভ্যাসৰ ভিত্তিত জাতি শব্দটো ব্যৱহাৰ হ'বলৈ আৰম্ভ কৰিছিল যদিও হিন্দু ধৰ্ম বা ধৰ্মগুৰুৱে কেতিয়াও আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়া নাছিল। ইংৰাজে তেওঁলোকৰ জাতি ব্যৱস্থাক আমাৰ জাতিৰ সমাৰ্থক কৰি তুলিলে। গোটেই সমস্যাটোৰ উৎপত্তি ইয়াৰ পৰাই হৈছিল। এই বদমাচি কৰা ব্যক্তিজন আছিল এজন ব্ৰিটিছ বিষয়া যাৰ নাম আছিল ৰবাৰ্ট হোপ ৰিজলি। 1885 চনত তেওঁ বংগ প্ৰেচিডেন্সিত অধ্যয়ন আৰম্ভ কৰে, যিটো বংগৰ নৃতাত্ত্বিক জৰীপ নামেৰে জনা যায়। ইয়াৰ উদ্দেশ্য আছিল ইউৰোপীয় দৃষ্টিকোণৰ পৰা হিন্দু সমাজৰ জাতিগত বিভাজন। ইয়াৰ ভিত্তি আছিল নাকৰ দৈৰ্ঘ্য আৰু প্ৰস্থৰ অনুপাত। তেওঁ হিন্দুসকলক আৰ্য আৰু দ্ৰবিড়কে ধৰি মুঠ 7টা জাতিত ভাগ কৰিছিল। তেওঁ এই কথিত জাতিবোৰক পৃথক জাতি বুলি প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছিল। হাৰ্বাৰ্ট ৰিজলিয়ে এই কাম সম্পূৰ্ণৰূপে খ্ৰীষ্টান মিছনেৰীসকলৰ সহযোগত কৰিছিল। হাৰ্বাৰ্ট ৰিজলিৰ এই অধ্যয়ন 1891 চনত প্ৰকাশ পাইছিল। এই অধ্যয়নটোৱে ব্ৰিটিছ চৰকাৰৰ পৰৱৰ্তী সকলো নীতি আৰু লোকপিয়লৰ ভিত্তি হৈ পৰিছিল। নাকৰ দৈৰ্ঘ্য আৰু প্ৰস্থৰ ওপৰত ভিত্তি কৰি তেওঁৰ জাতি নিৰ্ণয় পদ্ধতিক নাক সূচকাংক তত্ত্ব বুলি কোৱা হয়। ইয়াৰ পূৰ্বে তথাকথিত ইণ্ডোলজিষ্ট মেক্স মুলৰে আৰ্য আক্ৰমণৰ মিছা ৰচনা কৰিছিল। তেওঁ কৈছিল যে ব্ৰাহ্মণ, ক্ষত্ৰিয় আৰু বৈশ্য আৰ্য আৰু আন সকলো জাতি অনাৰ্য। আমেৰিকাত খ্ৰীষ্টান মিছনেৰীসকলে যেনেকৈ তাত থকা থলুৱা লোকসকলক ধ্বংস কৰিছিল, সেইদৰে তেওঁলোকে ভাৰতীয় সমাজত একেটা সূত্ৰ প্ৰয়োগ কৰিছিল। হাৰ্বাৰ্ট ৰিজলিয়ে এই কথাটো আগুৱাই নিয়াৰ বাবে কাম কৰিছিল। ইয়াত দাবী কৰা হৈছিল যে আৰ্য জাতিৰ ৰং গোলাপ আৰু কৃষ্ণাংগ লোকসকল দ্ৰাবিড়। মেক্স মুলাৰ আৰু হাৰ্বাৰ্ট ৰিজলি দুয়োজনে ঋগ্বেদৰ কিছুমান পদৰ ওপৰত ভিত্তি কৰি নিজৰ দাবী উত্থাপন কৰিছিল। আনহাতে দুয়োজনে সংস্কৃত নেজানিছিল। তেওঁ কৰা অনুবাদটো আচলতে শব্দৰ অৰ্থে বেলেগ হৈ পৰিছিল, যিয়ে সমাজত নেতিবাচক প্ৰভাৱ পেলাইছিল।
ঋগ্বেদৰ পঞ্চম মণ্ডলৰ 29 সূক্তৰ 10 পদৰ ভিত্তিত নাক অনুযায়ী বিভিন্ন জাতিৰ কথা কোৱা বুলি দাবী কৰা হৈছিল। এই পদটো হৈছে প্ৰ অন্যত চক্ৰম অবৃহ সূৰ্যস্য কুৎসায় অন্যত বৰিবহ यातवे अकरित्यकः अनासो दस्युन अमृणो वधेन निदुर्योणे आवृणत मृद्र उवाचः। अर्थ এই ৰজা ইয়াৰ অৰ্থ সেই ৰজা সূৰ্য যেনেকৈ নিজে গতি কৰে তেনেকৈ বিমান আদিৰ দৰে যান বাহনেৰে আপোনাৰ ৰাজ্যত ঘূৰি ফুৰিব। নিৰ্লজ্জ চোৰ আৰু দুষ্টভাষী লোকক শাস্তি দিয়া, চুৰি নকৰা আৰু উদাৰ কথা কোৱাসকলক ৰক্ষা কৰা। এই পদত অনাচ শব্দ এটা আছে। মেক্সমূলাৰে ইয়াৰ অৰ্থ এনে লোকক বুলি আখ্যা কৰিছিল যাৰ নাক চেপেটা বা নাই। আনহাতে ইয়াৰ প্ৰকৃত অৰ্থ হৈছে নিৰ্লজ্জতা। মেক্সমূলাৰ আৰু ৰিজলে ঋগ্বেদৰ এই শ্লোকৰ অৰ্থ সলনি কৰি দাবী কৰিছিল যে বেদত চুটি নাক থকাসকলক হত্যা কৰাৰ আদেশ আছে। আনহাতে এই পদত এজন ৰজাৰ কৰ্তব্যৰ বিষয়ে কোৱা হৈছে যে তেওঁ কেনেকৈ ভালক ৰক্ষা কৰিব লাগে আৰু দুষ্টক শাস্তি দিব লাগে। হাৰ্বাৰ্ট ৰিজলিৰ আগতে ভাৰতীয় সমাজত জাতীয় ব্যৱস্থা আছিল যদিও ইয়াৰ একমাত্ৰ উদ্দেশ্য আছিল কাম আৰু দায়িত্বৰ বিতৰণ। এই ভিত্তিত বৈষম্য বা বৈষম্যৰ কোনো প্ৰামাণিক প্ৰমাণ পোৱা নাযায়। পৃথিৱীৰ প্ৰতিটো মানৱ সমাজতে এনেই বিভাজন পোৱা যায়। ভাৰতত জাতিৰ ৰূপত সামাজিক বিভাজন আছিল যদিও ইয়াৰ ভিত্তি নাকত নহয়, বৃত্তিৰ ওপৰতে আছিল। কাঠৰ কাম কৰাসকলক কাঠ মিস্ত্ৰী বুলি কোৱা হৈছিল, লোহাৰ কাম কৰাসকলক লোহাৰ মিস্ত্ৰী বুলি কোৱা হৈছিল। এনেই জাতি বহুত আছিল, কিন্তু কোনো উচ্চ নীচ নাছিল। হাৰ্বাৰ্ট ৰিজলিয়ে প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছিল যে সৰু নাক থকা মানুহবোৰ আৰ্য নহয়। সেয়েহে আৰ্যসকলে তেওঁলোকক নিম্ন বৰ্ণ বা শূদ্ৰ বুলি ঘোষণা কৰিছিল। এই লোকসকল হিন্দু ধৰ্মৰ পৰা পৃথক। আচলতে এই হৈছে পশ্চিমীয়া পিৰামিডিকেল মডেল, য'ত এটা শাসক শ্ৰেণী আছে আৰু বাকী সকলোৱে ইয়াৰ দাস। আনহাতে ভাৰতত সদায় সমান্তৰাল ব্যৱস্থা আছিল। যিকোনো গ্ৰাম্য বা নগৰীয়া অৰ্থনীতিত প্ৰতিটো শ্ৰেণীৰ গুৰুত্ব সমান আছিল। সামাজিক গাঁথনি এনেকুৱা আছিল যে এজনে আনটোৰ অবিহনে কাম কৰিব নোৱাৰে। প্ৰজন্মৰ পৰা প্ৰজন্মলৈ এই উৎপাদন ব্যৱস্থাৰ বাবে ভাৰতে বিশ্বত আগবাঢ়ি আছিল। ইংৰাজে কৈছিল যে ব্ৰাহ্মণসকলে শোষণ কৰি আছে, আনহাতে একে ব্ৰাহ্মণে গুৰুকুল চলাই ভিক্ষা কৰি জীৱিকা উপাৰ্জন কৰিছিল। ৰাজ্যৰ নিৰাপত্তাৰ দায়িত্ব ক্ষত্ৰিয়ৰ আছিল আৰু শূদ্ৰ বুলি কোৱাসকল ভাৰতীয় উৎপাদন ব্যৱস্থাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ একক আছিল। সকলোৰ মাজত যদি শোষক আৰু শোষণৰ সম্পৰ্ক থাকিলেহেঁতেন তেন্তে তেওঁলোকৰ মাজত যুদ্ধ হ'লহেঁতেন। ভাৰতীয় ইতিহাসত তথাকথিত হিন্দু জাতিৰ মাজত যুদ্ধৰ একটাও উদাহৰণ নাই। হাৰ্বাৰ্ট ৰিজলিয়ে তেওঁৰ নাক সূচাংকক তত্ত্বৰ ভিত্তিত ভাৰতীয়সকলক 7টা জাতিত ভাগ কৰিছিল। তেওঁ কয় যে সময়ৰ লগে লগে এই বিভাজন জাতিলৈ ৰূপান্তৰিত হ'ল। আজি হিন্দু বিৰোধী শক্তিসমূহে এই তত্ত্বৰ সহায়ত দেখুৱাবলৈ চেষ্টা কৰিছে যে ভাৰতীয় সমাজত জাতিভিত্তিক পাৰ্থক্যসমূহ আচলতে বৰ্ণবাদৰ বাবেহে আছে। নাকৰ আকৃতিৰ ভিত্তিত জাতি নিৰ্ণয়ৰ এই প্ৰচেষ্টাৰ আটাইতকৈ যুক্তিসংগত খণ্ডন কৰিছিলে ডক্টৰ ভীমৰাও আম্বেদকাৰে। বিস্তৃত অধ্যয়ন অন্ততঃ তেওঁ কৈছিল যে নাক সূচকাংক তত্ত্ব সম্পূৰ্ণ ভিত্তিহীন। ব্ৰাহ্মণ হওক বা তথাকথিত নিম্নবৰ্ণ হওক, সকলোৰে নাক আকৃতি একেই। নিম্নবৰ্ণৰ লোকসকলেও বাস্তৱত আৰ্য। দ্ৰাবিড় লোকৰো ব্ৰাহ্মণ আৰু আন সকলো বৰ্ণ আছে। নাক ভিত্তিত মানুহৰ বৰ্ণ বিভাজনৰ মিছা ওপৰত ভিত্তি কৰি কৰা হৈছে। ডক্টৰ আম্বেদকাৰৰ অধ্যয়ন আওকাণ কৰা হ'ল। স্বাধীনতাৰ পাছতো ইংৰাজে সৃষ্টি কৰা বিভাজনকাৰী তত্ত্বই
ভাৰত চৰকাৰৰ নীতি আধিপত্য বিস্তাৰ কৰি থাকিল। ডক্টৰ আম্বেদকাৰে তেওঁৰ জ্ঞানৰ ভিত্তিত দশক পূৰ্বে যিখিনি কৈছিল সেয়া আধুনিক যুগত DNA অধ্যয়ন দ্বাৰা 100% সত্য বুলি প্ৰমাণিত হৈছে। এইটোও স্পষ্ট হৈ পৰিছে যে হিন্দু সমাজখনক বিভাজিত কৰি শাসন কৰা উদ্দেশ্যেৰে এই সমগ্ৰ জাতি বৰ্ণৰ বিচাৰ ৰচনা কৰা হৈছিল। 1857 চনৰ স্বাধীনতা সংগ্ৰামৰ সময়ৰ পৰাই ব্ৰিটিছ এই কামত নিয়োজিত হৈ আছিল। প্ৰাচীন কালৰ পৰা স্বাধীনতালৈকে এনে বহুতো ঋষি ৰজা পোৱা যাব যিসকলক আজিৰ মতে ক্ষুদ্ৰ জাতিত গণ্য কৰা হয়। ইয়াৰ শেহতীয়া উদাহৰণ হ'ল হোলকৰ বংশৰ ৰাণী আহিল্যাবাই। তেওঁ কাশী বিশ্বনাথৰ পৰা সোমনাথলৈকে তীৰ্থস্থান ৰক্ষা কৰিছিল। সমগ্ৰ হিন্দু সমাজে তেওঁক পুণ্যশ্ৰী দেৱী আহিল্যাবাই নামেৰে শ্ৰদ্ধাৰে চিনি পায়। একেদৰে মধ্যযুগীয় ভাৰতত স্বামী ৰামানন্দ 12 জনৰ শিষ্যৰ অধিকাংশে তথাকথিত নিম্নবৰ্ণৰ মহাপুৰুষ আছিল। মীৰাবাই ক্ষত্ৰিয় আছিল যদিও ৰাজস্থানৰ পৰা কাশীলৈ আহি চামৰাৰ কাম কৰা সন্ত ৰবিদাসক গুৰু কৰি তুলিলে। মেক্স মুলাৰ আৰু হাৰ্বাৰ্ট ৰিজলিৰ তত্ত্বত যদি সত্য অলপমানো থাকিলেহেঁতেন তেন্তে তেওঁলোক সকলোকো হিন্দু সমাজৰ মহান ব্যক্তিৰ ভিতৰত গণ্য কৰা হ'লহেঁতেননে? জাতিৰ নামত ইংৰাজে ভাৰতীয় সমাজত সুমুৱাই দিয়া বিষৰ কুপ্ৰভাৱৰ আমি এতিয়াও সন্মুখীন হৈ আছোঁ। এইটো সঁচা যে সময়ৰ লগে লগে সমাজত জাতিগত শ্ৰেষ্ঠত্বৰ অনুভূতি আৰু বৈষম্যৰ প্ৰৱণতাও গঢ় লৈ উঠিছে। কিন্তু এই সকলোবোৰ বিকৃতি আৰু বেয়াৰ বাহিৰে আন একো নহয়। এইবোৰ তেতিয়াহে গুচি যাব যেতিয়া আমি ইয়াৰ আঁৰৰ বহল ষড়যন্ত্ৰ বুজি পাম। প্ৰথমে আমি জানিব লাগিব আৰু মানিব লাগিব যে জাতি ব্যৱস্থাটো হিন্দু ধৰ্মৰ দ্বাৰা সৃষ্টি হোৱা নাছিল, বৰং ইংৰাজৰ দ্বাৰা সৃষ্টি হৈছিল। তেওঁলোকৰ উদ্দেশ্য আছিল হিন্দুসকলক বিভাজিত কৰি খ্ৰীষ্টানলৈ ৰূপান্তৰ কৰা। এতিয়াও তেওঁ নিজৰ প্ৰচেষ্টা ব্যস্ত হৈ আছে। আমি তেওঁলোকৰ কৌশল বুজি পাইছোনে?